গুড মৰ্নিং সকলোকে মই নীলাক্ষী মোৰ চেনেল নীলাক্ষী দাইলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই যাবলৈ লৈছোঁ ঘৰলৈ যাওঁ ক'ব দাদা মাৰি ল'ব লাগিব মানুহজনে যাব মোক ডিগবৈলৈকে থ'বলৈ এফালে গাড়ী আহি পাই গ'লহি মানুহজনে বেগটো উঠাবলৈ লৈ গৈছে গৈ লওঁ আৰু একেবাৰে ঘৰত গৈ লগ পাই আছোঁ ডিগবৈ কোন কোন আহিছে বাৰু ডিগবৈ কিহৰ কাৰণে বিখ্যাত হয়তো সকলোৱে জানে হৌৱা দেখিছেনে কি হয় কমেণ্ট কৰি জনাবচোন এই যে ৰাস্তাটো দেখিছে এই ৰাস্তাটোৰ এই ঠাইডোখৰ মোৰ বৰ প্ৰিয় প্ৰথম যেতিয়া মই মাঘেৰিটালৈ আহিছিলোঁ এই ঠাইডোখৰ দেখি বহুত ভাল লাগিছিল আৰু এতিয়া বৰ্তমান ৰাস্তাটো বহল কৰাৰ কাৰণে অলপ খান্দি দিছে বাৰিষাৰ ছিজনত বৰ ভাল লাগে এইডোখৰ সেউজীয়া হৈ থাকে গোটেইখিনি যেনিবা মই অৰুণাচল গৈছোঁ তেনেকুৱা অনুভৱ হয় এইডোখৰ ভিডিওটো ভাল লাগিছে ঘৰ পাই আহিয়ে সকলোখিনি আজৰি হৈ খাই বৈ এতিয়া মই আহিলোঁ আমাৰ গাহৰি ফাৰ্মখন চাবলৈ আহকচোন চাওঁ আমাৰ ফাৰ্মত কিমান কি আছে এই আমাৰ দেউতা আছে ইয়াতে পুৰা নাক মাৰি আছে শুই আছা নে মহৰ পোৱালি টাইপ লাগিছে অকল চাৰিটা আছে নেকি হ'ব একো নাই বহুত দীঘল ঠাণ্ডা সেইটোৱে সৰু হৈ আছে বেছি এতিয়া গাহৰি ফাৰ্মখন চাই আহিলোঁ বৰ ধুনীয়া হৈছে বাৰু মই বিশেষ একো নাজানো বাৰু এইফালে দেউতা আমি যাবলৈ লৈছোঁ বিয়া ঘৰলৈ এফালে প্ৰেজেণ্ট লৈ লৈছোঁ এফালে মা আৰু মই যাম এফালে মা আহিছে
এতিয়া মই আছোঁ এই ঘৰত আৰু ইয়াত বস্তু এটা দেখাম দেই আপোনালোকক। ক'ত লুকাই ফুলিছে চাওক। এইজোপা কৰবী হয়, কৰবীজোপা ইয়াত ঢাকি দিলে। কি ধুনীয়া লাগিছে। পোৱালি দুটা আছে দেই ইয়াত, মাতিম চাব দেই। পলালি যে লুকাইছে সেইটোৱে। পাছবেলা সময়ত ইয়াত থাকি ভাল লাগে, কিন্তু বহুত ঠাণ্ডা হাৱা ইয়াত। আগফালে গোটেইখন পথাৰ যে। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত, আকৌ লগ পাম। বাই বাই।